আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা। উলহ মালহেৰে ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন কৰা হৈছে সৰস্বতী পূজা। মঙলদৈৰ বিধায়ক তথা বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বসন্ত দাসেও উপস্থিত থাকে বিদ্যালয়খনত। উখল মাখল পৰিৱেশৰ মাজত ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হৈছে জ্ঞান আৰু শিক্ষাৰ দেৱী সৰস্বতীৰ পূজা। আজি পুৱাৰ পৰা ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ২,০০০তকৈও অধিক ছাত্ৰ ছাত্ৰীসহ শিক্ষাগুৰুসকলে মিলি এই পূজাৰ আয়োজন কৰে। বিদ্যালয়খনত ঐক্যবদ্ধ আনন্দৰ পৰিৱেশ সৃষ্টি কৰিছে ৰাতিপুৱাৰ পৰাই। শিক্ষাৰ দেৱী সৰস্বতীক পূজা অৰ্চনা কৰে ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষাগুৰুসকলে। বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত তৎপৰতা আৰু উৎসাহৰ অভাৱ লক্ষ্য কৰা দেখা যায়। উখল মাখল পৰিৱেশৰ মাজত উলহ মালহেৰে এই পূজাৰ আয়োজন কৰা হৈছে। দৰং জিলাৰ ভিতৰত সৰ্বাধিক ছাত্ৰ ছাত্ৰী থকা বিদ্যালয়খন হৈছে এইখন ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়। প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে সুন্দৰ সাজপাৰ পৰিধান কৰি বিদ্যালয়খন সৌন্দৰ্যময় পৰিৱেশলৈ গঢ়ি তুলিছে। আনহাতে বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি তথা মঙলদৈৰ বিধায়ক বসন্ত দাসে পৰিয়ালৰ সৈতে উপস্থিত থাকে বিদ্যালয়ৰ অনুষ্ঠানত। বিধায়কগৰাকীয়ে উপস্থিত হৈ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। আজিতো আমাৰ পৰম্পৰাগত সৰস্বতী পূজা। এই সৰস্বতী পূজা ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এইবাৰ প্ৰথমৰ কাৰণে নৃত্যকৰণ হৈছে আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। ইয়াত প্ৰায় আমাৰ ২,০০০ ছাত্ৰ ছাত্ৰী আছে। বিভিন্ন ধৰ্ম ভাষা ধৰ্মাৱলম্বী লোক আছে। সকলোৰে উলহ মালহেৰে এইবাৰ আমি সৰস্বতী পূজা বিশাল আয়োজনে আৰম্ভ কৰিছোঁ। ইতিমধ্যে শেষ হৈছে পূজা। ভাল লাগিছে। সকলো শ্ৰেণীৰ লোকেই ইয়াতে অভিভাৱক সকলো আহিছে, লগতে ছাত্ৰ ছাত্ৰী গোটেইখিনি ছাত্ৰ ছাত্ৰী আহিছে আৰু আমাৰ নিৰামিষ ভোজনৰ আয়োজন আছিলে। সকলোখিনিকে অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আৰু এটা গ্ৰুপ আছে, শেষ হৈ আহিছে প্ৰায়। ভাল লাগিছে, কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ হৈছে। আৰু প্ৰায় ২,০০০ ছাত্ৰ ছাত্ৰীৰ মাজত ইমান সুকলমে নাই। আমাৰ ৩টা বজাত গোটেই পৰ্ববিলাক শেষ হৈছে। আৰু ইয়াতে আমাৰ ছাৰ বাইদেউসকলে ষ্টাফৰ গোটেইখিনিয়ে সহায় সহযোগ কৰিছে। বিশেষকৈ আমি আমাৰ প্ৰিন্সিপাল ছাৰক ধন্যবাদ দিবই লাগিব। আৰু আমাৰ এছএনচিৰ প্ৰেছিডেণ্ট ছাৰো আহি পাইছে। আটাইখিনিৰ সহযোগত আজি আমাৰ পূজাখন সাফল্যমণ্ডিত হৈছে। ইয়াতে সংখ্যালঘু বসতি প্ৰধান অঞ্চল বুলি ইয়াতে আমাৰ মনতেই নাহে। গোটেইখিনি ল'ৰা ছোৱালী বিশেষকৈ ছাত্ৰ ছাত্ৰী সকলোৱেই পূৰ্ণ সহযোগ আগবঢ়াইছে। আমাৰ কোনো ধৰণৰ খেলি মেলি নোহোৱাকৈ সকলোৰে সহযোগ আমি পাইছোঁ। যিহেতু বিধায়কগৰাকীও আহিছে, হয়, বিধায়কগৰাকীও আহিছে। বিধায়কগৰাকীয়েও আমাক এই ক্ষেত্ৰত সহযোগ কৰিছে। তেওঁ সৰস্বতী পূজা হওক বা ফাতেহাই হওক, বিদ্যালয়ত এই দুটা অনুষ্ঠান নিয়মীয়াকৈ পতাৰ কাৰণে তেওঁ আমাক এটা আহ্বান জনাইছে। কিমান ছাত্ৰ ছাত্ৰী আছে? আমাৰ ইয়াত প্ৰায় ২,০০০ ছাত্ৰ ছাত্ৰী। এইবাৰতো হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ আৰম্ভ হ'ব। এইবাৰ স্কুলখন ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয় বৰ্তমান। আমাৰ যিজন নেকি আমাৰ ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৰ্তমান এছএনচিৰ প্ৰেছিডেণ্ট, আমাৰ স্থানীয় বিধায়ক মাননীয় বসন্ত দাসদেৱ, তেওঁৰ উত্তপ্ৰোত সহযোগ আমি প্ৰতিটো মুহূৰ্তত। তেওঁ সপ্তাহত ৩ দিন আমাৰ স্কুললৈ আহে আৰু বিভিন্ন সমস্যাৰ আজি তেওঁ সমাধানৰ কাৰণে লাগি থাকে। আনকি ৰাতি 10টা বজাতো স্কুলত আহি হোষ্টেল পৰিদৰ্শন কৰে। আহি আমাৰ গাৰ্লছ হোষ্টেল আছে ইয়াতে, তেওঁ তাতে পৰিদৰ্শন কৰে। আৰু আমাৰ যিজন প্ৰিন্সিপাল ছাৰ নতুনকৈ উঠি অহা ল'ৰা, তেওঁৰ ধুনীয়া এক্টিভিটিটো। বিধায়কগৰাকীক ধন্যবাদ দিম। তেওঁতো এখন স্কুলখন তেওঁ নিজৰ বুলি লৈছে। আৰু এই যিখিনি আমাৰ ডেভেলপমেণ্ট হৈ আছে এতিয়া, তেওঁৰ পুঁজিৰ পৰাই হওক বা যেনেকৈ নহওক, তেওঁ স্কুলখনৰ সৰ্বাংগীন উন্নতিৰ কাৰণে লাগি আছে। ইয়াতে কোনো আমাৰ এই কিবা সংখ্যালঘু কিবা সংখ্যাগুৰু এইবিলাক নাই। স্কুলেই তেওঁ কৈছে কি ধুলা অঞ্চলত ইয়াৰ পৰা হায়াৰ ছেকেণ্ডেৰী মঙলদৈত আছে, এইফালে খাৰুপেটীয়াত আছে, মাজত কোনো ধৰণৰ আমাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় নাছিলে। এইবাৰ হৈছে আৰু তেওঁৰ সহযোগতে হৈছে। সেইকাৰণে আমি তেওঁক ধন্যবাদ দিমেই আমি ষ্টাফৰ পৰা। ব্যুৰো ৰিপৰ্ট, নিউজ ফৰ নৰ্থ ইষ্ট।